যিখিনি আপোনালোকে মাজে মাজে প্ৰশ্ন সুধি আছিলে গতিকে সেইটোৰ উত্তৰ আজি আমি আপোনালোকক একেলগে দিলোঁ গতিকে বাইক পোৱা ছোৱালীৰ সংখ্যা ৩২,০০০ ৩৭,০০০ হ'বগৈ আৰু 37 গতিকে হা 22,000 18-19 5,000 হ'ব 19-20 10,000 হ'ব একৰ্ডিং টু মেৰিট আৰু 20-21 22,000 হ'ব প্ৰথম 20-21খিনিয়ে পাব 20-21খিনিক যিহেতু আমি সেইখিনি মোৰ এনাউন্স আছিল 18-19 19-20 যে পোৱা নাই দিয়া হোৱা নাই মোৰ আইডিয়াত নাছিলে যেহেতু এইটো এতিয়া সমস্যাটো উদ্ভৱ হ'ল কাৰো যাতে মন বেয়া নাপায় আমি যি ধৰণে এনাউন্স কৰিছিলোঁ আমি কামখিনি কৰি দিছোঁ আৰু 25 কোটি বাজেট ধৰা হৈছিল যদিও 50,000 কৈ 10,000 গৰাকীক দিব যাওঁতে 50 কোৰ্ছে লাগিব কিন্তু আসলতে আমি 20-21 18-19 19-20 দুইটাতে 5,000 আছিল 25 কোটি বাজেট ৰখা হৈছিলে বেসিক্যালি 5,000 কিন্তু আমি আৰু 18-19 5,000 19-20 10,000 20-21 20,000 তাৰমানে ক্ৰমান্বয়ে বাঢ়ি গ'ল আৰু নাই আমি দিম ইন্স্যুৰেন্স আমি দিম ৰেজিষ্ট্ৰেশ্যনো আমি দিম জিএসটিও আমি দিম তেওঁলোকে একো দিব নালাগে খালি যিসকলে সোলাৰ বিচাৰিছিল তেওঁলোকৰ অলপ দেৰি হ'ব কিন্তু পাই থাকিব আৰু CWA মানে এটোতো আমি কোনেটো ভুৱা এটা আছিল এটো সব মেট্ৰিক হায়াৰ সেকেন্ডাৰী নম্বৰ এইকাৰণে গুৰুত্ব দিব লাগে যে এটা ল'ৰা ছোৱালীৰ প্ৰফেসৰ হতে কিবা হওঁতে তাৰ যদি ইউনিফৰ্ম একাডেমিক কেৰিয়াৰ নাথাকে কোনোবা জায়গাটো কোচিং লৈ সি নম্বৰ পাব পাৰে ল'ৰা ছোৱালীয়ে যাতে মেট্ৰিকৰ পৰাই পঢ়াত ভাল কৰে সেইকাৰণে সদায় সকলো জায়গাতে বেঞ্চমাৰ্কটো হৈছে যে ইউনিফৰ্ম একাডেমিক কেৰিয়াৰ মেট্ৰিকৰ কাৰণেও নম্বৰ পালে হায়াৰ সেকেন্ডাৰী কাৰণেও নম্বৰ পালে ডিগ্ৰী কাৰণেও নম্বৰ পালে তেতিয়াহে ল'ৰা ছোৱালীয়ে সৰুৰ পৰা এটা পঢ়াৰ ধাউতি ল'ব হয় নহয় এটা মানুহে ইউজিচিৰ কথা কয় প্ৰথম কথা ইউজিচিয়ে ৰাজ্য চৰকাৰক এটকাও নিদিয়ে দৰমহা দিবৰ কাৰণে এটো সম্পূৰ্ণ আমি দৰমহা দিওঁ গতিকে আমাৰ কথাটো হ'ল যে আমি এনসিসিত নম্বৰ দিছোঁ ইউথ ফেষ্টিভেলত নম্বৰ দিছোঁ স্পৰ্টছ ফেষ্টিভেলত নম্বৰ দিছোঁ নেশ্যনেল গেমছ খেলিলে নম্বৰ দিছোঁ এইবিলাক যদি এক্টিভিটি এজন ল'ৰা ছোৱালীয়ে নকৰে ইউনিভাৰ্চিটিত গৈ পেলাই তো নম্বৰটো পালে সেইটোৰ ওপৰতো এজন ছাত্ৰক জাজ কৰা উচিত নহয় পিএইচডিৰ কাৰণেও নম্বৰ দিয়া হৈছে কিন্তু পিএইচডি কৰিব সুযোগ কেইজনে পায় পিএইচডি কৰিবতো সুযোগ নাপায় মেট্ৰিকটোতো সকলোৱে দিব পায় না আমাৰ ইয়াত পিএইচডিৰ সুবিধা কিমান আছে কাৰণে এইবিলাকৰ সকলো ফালে যুক্তি আছে কিন্তু মেট্ৰিক হায়াৰ সেকেন্ডাৰী য'ত সকলো মানুহে এক্সেছ কৰিব পাৰে আমাৰ টিচাৰ এপইণ্টমেণ্টটো ফাৰ্ষ্ট ডিভিজনত ইমান নম্বৰ ছেকেণ্ড ডিভিজনত তেতিয়াহে ল'ৰা ছোৱালীয়ে সৰুৰ পৰা পঢ়িব সেইটো হৈছে মোৰ চিন্তাধাৰাটো সেইটো বেলেগৰ চিন্তাধাৰাটো বেলেগো হ'ব পাৰে কিন্তু মোৰ মতেদি ল'ৰা ছোৱালীয়ে যদি আমি অসমখনক শিক্ষাৰ ফালে লৈ যাব লাগে তেতিয়াহ'লে মেট্ৰিক হায়াৰ সেকেন্ডাৰী সবৰ পৰাই বোনাছ পাব লাগিব তেতিয়াহে মানুহখিনিয়ে পঢ়িব ল'ৰা ছোৱালী